ऐसे ही स्टाइल में रखिया ना। हेलो एवरीवन, गुड मॉर्निंग। आज विश्वकर्मा पूजा और चाकसन बरषुण दी आछे बतरটো और लेट्स गो स्टार्ट करो दिन तो। এইটো মোৰ চেনেলৰ ফাৰ্ষ্ট লং ভিডিঅ' হ'ব আৰু ইমান দিনে মই শৰ্টছ বা মিনি ব্লগে দি আছিলোঁ। আশা কৰিছোঁ সম্পূৰ্ণ কৰি চাব। আৰু আজি যেহেতু বিশ্বকৰ্মা পূজা, সেয়ে অকণমান জলদি শুই উঠিলোঁ। উঠি ব্ৰাছ কৰি মেলি ফ্ৰেছ হৈ তাৰপিছত এয়া অলপ এক্সাৰচাইজ কৰি লৈছোঁ। আৰু পাপাই কৰি আছে পূজা, চাকি ধূপ জ্বলাইছে আৰু মই মোৰ লেপটপটোকে অকণমান পূজা কৰি দিব দিছোঁ। ভাই यहाँ पे क्या हो रहा भाई। আৰু তাৰপিছত অফিচ যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। ओके गाइस, मैं ऑफिस যাব কাৰণে ৰেডি আৰু মই আউটফিটটো দেখুৱাম বাৰু কেনেকুৱা লাগিছে ক'ব। কি লিখি আছা? অকণমান অফিচ গৈ কাম চাম কৰিলোঁ। তাৰপিছত আমি ধুনীয়াকৈ পূজা কৰিলোঁ, পূজা দিলোঁ সকলোৱে মিলি। যিহেতু আমি ৰিফাইনাৰীৰ ভিতৰত আছোঁ, সেয়ে ধূপ চাকি জ্বলাব নোৱাৰোঁ। ধূপ চাকি জ্বলোৱাটো এলাউ নকৰে, সেইকাৰণে আমি এনেদৰে পূজা দিব লগা হৈছে। আৰু এনেকৈ পূজা কৰি মেলি আমি আটাইবোৰ ঘৰ ৰুমলৈ গুচি আহিলোঁ। And thank you for watching my video. Do like, share and subscribe to my channel.